নমস্কাৰ ডকুমেণ্ট ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এফালে গৈ আছোঁ, আপোনাক ক'লৈ গৈ আছোঁ জানেনে? আজি শহুৰ দেউতাৰ ঘৰত যিহেতু নতুনকৈ নামঘৰ এভাগ বনাইছিল, নতুন নামঘৰ ভাগৰ আজি প্ৰতিষ্ঠা কৰিব। চ' আমি তালৈকে ওলাইছোঁ, তালৈ মাতিছে। ৰাতিপুৱাই গৈ মই চন্দ্ৰতাপ কিবা কিবি দি আহিলোঁ আৰু এতিয়া মানুহজনী ওলাই আছে, বলকচোন চাওঁ। মানে কোনফালে কোনফালে যোৱা নালাগে, এইটোতে ধুনীয়া হৈছে। ঘৰলৈ যোৱা কিয় ওলাই আছে দেখিছেই নহয়। এয়া মানুহজনী ওলাই কৰি লৈছে, যিহেতু মাইকী মানুহৰ অকণমানটো ষ্টাইল কৰিবই দিয়কচোন। জীৱনত সেইটো আৰু চবৰে থাকেই, মতা মানুহৰহে নাই, মাইকী মানুহে ষ্টাইল কৰে। চ' এয়া কিবা কিবি বিচাৰি আছে, ওলাই আছে। চ' আমাৰ লগতে আপোনালোকো ব'লক আজি নামঘৰ প্ৰতিষ্ঠা চাই যাওক আৰু উপভোগ কৰক ভিডিঅ'টো। আৰু যোনে যোনে আমাৰ পেজটোলৈ নতুনকৈ আহিছে, চ' পেজটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। গৈ আহিলোঁ, তলা চলা মাৰিলোঁ, বৰ্তমানে যাবলৈ লৈছোঁ। আমি সদায় ক'ৰবালৈ যোৱাৰ আগত ঘৰৰ আগফালে এখন দুখন ফটো উঠো দুইটাই। ত' এতিয়া আজি সেয়া ফটো উঠা পৰ্ব চলি গ'ল। এই বন্তি জ্বলোৱা তেল এটা দিয়ক। অঁ 10 টকীয়া দিলেও হ'ব। চাকি আৰু নালাগে। অঁ আমি আহি ঘৰ পালোঁহি। ঘৰ পাই ধুতিখন পিন্ধি ল'লোঁ মই। তাৰপাছতে ভকতসকলক চাহ জলপান খোৱালে, যিহেতু চাহ জলপান খুৱাবই লাগিব। সকলো ভকতসকলক ধুনীয়াকৈ খাহুৱাই আৰু জেঠাইহঁতে মিলি চাহ জলপান খোৱালে। সকাম হোৱাৰ পাছতে আমাৰ এটা নিউজ আছিলে। যিহেতু আমি দুয়োজনে নিউজ চেনেলত সংবাদকৰ্মী হিচাপে কলিয়াবৰৰ পৰা কাম কৰোঁ, সেয়েহে লৈ আমি নিউজ এটালৈ যাব লগা হ'ল। তাতে মানুহজনীক আৰু মোক গামোচা পিন্ধালে আয়োজক সমিতিয়ে। তাৰ পাছতে আমি গামোচা পিন্ধোৱাৰ পাছতে আমি পোনে পোনে গুচি গ'লোঁ আমাৰ শুকুৰবৰীয়া বজাৰলৈ। শুকুৰবৰীয়া বজাৰত আমি মাছ কিনিলোঁ, যিহেতু দিনত নাম প্ৰসংগ হ'ল, ঘৰৰ মানুহকেইটাই মাছ খাবলৈ বুলি তালৈ গ'লোঁ। আৰু এয়া মানুহজনীও দেখিছে মাছ কিনাত ব্যস্ত হৈ পৰিছে পূৰা। এইটো বেপাৰীয়ে মাছখিনি কাটি আছে। ভাল ৰৌ মাছ এটা ল'লোঁ, জীয়াই আছিল যিহেতু, সেইকাৰণে ৰৌ মাছটো লৈ কাটি মেলি লৈ আমিও ঘৰ অভিমুখে আহিলোঁ। আৰু আপোনালোককো ধন্যবাদ জনালোঁ। যোনে যোনে চেনেলটো